গেনিতা কলগছ জ্বলালো ফুলবাৰী জ্বলালো কিন্তু বন হেনো ফুটালো কাৰ বাবে জানানে এই প্ৰকৃতি তোমাৰ বাবে এই প্ৰকৃতি তোমাৰ বাবে এই প্ৰকৃতি তোমাৰ বাবে মজা 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 গান গাই দিলি মজা হয় জানো হয় আকৌ মজা গান গাইছ তই ঠিকে আছে তেনেহ'লে ভালে হ'ল যদি ভালে আৰু দে মই গাইছিলোঁ এনেই হ'ব মজা গান গাইছোঁ যদি একদম বঢ়িয়া তেনেহ'লে থেংক ইউ দে থেংক ইউ পিছে তই বম নুফুটালো বুলি ক'লি যে দেৱালীত গানটোত তই সঁচাকৈ নাই ফুটোৱা নে এনেই ক'লো আৰু সেইটো দে ফুটালো এটা দুটা তেওঁ বুলি বেছিকৈ নাই ফুটা বেছিকৈ ফুটালে পলিউশ্যন হ'ব যে এনে গানটো নাই ফুটা বুলিয়ে কৈছোঁ আৰু দে আৰু হ'ব কিন্তু ফুটালো এটা তেওঁ বুলি নুফুটালে ভাল আৰু বন্ধু বান্ধৱ আপোনালোকে বেছিকৈ বমটো নুফুটাব কমকৈ ফুটাব মানে বেছিকৈ ফুটালে পলিউশ্যনবোৰ বেছি হৈ যায় যে সেইটো কাৰণে দেই বম ফুটাইছে আকৌ নাই ফুটোৱা বুলি গান গাইছে বম ফুটাব নালাগে বাৰু হয় সেইটো কিন্তু বেছিকৈ ময়ো নাই ফুটাব এটাতহে ফুটাইছোঁ দেই 5টা ফুটাইছোঁ মাত্ৰ মই আলু বম এচাত ফুটালোঁ তাৰপিছত আৰু ৰকেট এটা জ্বলালোঁ তই গোটেই পলিউশ্যনহে কৰিলি আলু বম ফুটাই আৰু ৰকেট ওলাই আমি জগমগ এচাতহে ফুটাইছোঁ ময়ো জগমগহে ফুটাইছোঁ দেই কিহৰ আলোচনা চলি আছে ইয়াত কিহৰ আলোচনা চলি আছে এই চা হেৰি মানে এইবোৰ দেৱালী গ'লগৈতো দেৱালীক বিদায় দিলোঁ তাৰপিছত এতিয়া মানে বম ফটকা কোনে কিমান ফুটালে তাকে চালোঁ বেছিকৈ বম ফটকা ফুটালে বেয়া যে তাকে কৈ আছোঁ সিহঁতক বোলো বেছিকৈ বম ফটকা নুফুটাবি হেৰি পলিউশ্যন হৈ যায় সেইটো কাৰণে বায়ু ধ্বংস হ'ব সেইটো কাৰণে বেছিকৈ বম ফুটাবলৈ হাক দিছোঁ আৰু সিহঁতক মইহে কৈছিলোঁ কিবা ফুটাবলৈ হাক দিছিলোঁ হ'ব কোনোবা এটাই ক'লেই হ'ল আৰু হ'ব দে একো নাই হ'ব আমি গোটেইকেইটাই কৈছোঁ হ'ব সেইটো হয় বাৰু বম চম ফুটাব নালাগে দেই বম চম বেছিকৈ ফুটালে প্ৰকৃতিবোৰহে নষ্ট হয় সেইটো কাৰণে বম চম ফুটাব নালাগে কমকৈ ফুটাব লাগে আৰু ফুলজাই চুলজাই জ্বলালে একো নাই বাৰু সেইবোৰেও অকণমান নষ্ট কৰে তেওঁ একো নাই ফুলজাই চুলজাই জ্বলাব লাগে কলগছ জ্বলাব লাগে সেইবোৰে ভাল পিছত তোমালোকৰ দেৱালী কেনেকৈ গ'ল চা দেৱালী গ'ল আৰু একদম পুৰা ভালেই হৈছে বাৰু তেওঁ বোলো খালি এইবাৰ দেৱালীত পুৰা বৰষুণ ঢালি দিলে যে সেইটো কাৰণে বেয়া হ'ল অকণমান আৰু বম চম ফুটাবলৈ ইমান নাপালে পলিউশ্যনটো কম হ'ল এইবাৰ চা এইবাৰহে দেৱালীত বৰষুণটো দিলে বৰষুণটো দি বন্ধ দি দিলে গোটেই তেওঁ বোলো পলিউশ্যনটো কম হ'ল বাৰু সেইটো হয় বাৰু বৰষুণ দিলে কিন্তু পলিউশ্যনটো কম হ'ল যে সেইটো কাৰণে ভালেই হ'ল বাৰু দিয়া চা পলিউশ্যনটো কম হ'ল বাৰু কিন্তু চা ফূৰ্তিটো ইমান নহ'ল আৰু বৰষুণৰ কাৰণে চব বন্ধ হৈ গ'ল গোটেইখন মানুহে ভাবিছিলে কলগছ চলগছো ৰুবলৈ নহ'ল কিছুমান মানুহৰ ঘৰত সেইটো হয় বাৰু কলগছ চলগছ ৰুবলৈ নহ'লে চাকি জ্বলাবলৈ চাকিয়ে মানুহে বান্দাত জ্বলাইছে এইবোৰত জ্বলাইছে মানে বাহিৰত জ্বলাবলৈ বৰষুণে গোটেই চেচ দি দিলে চাকি তাকিও জ্বলাবলৈ নহ'লে এইবাৰ ভালকৈ চা হ'ব এতিয়া সেইবোৰ কথা বাদ দি এতিয়া ক্লাছটো আৰম্ভ কৰোঁ নে কি ক চা আৰম্ভ কৰক চা ক্লাছটো মানে আজি মই প্ৰশ্ন এটা সুধো আপোনাক বেয়া পাব নি আকৌ প্ৰশ্ন এটা সুধো নে সুধ বাৰু আজি তোৰ প্ৰশ্নটোকে কচোন বাৰু ক্লাছ আৰম্ভ হৈ গ'ল বাৰু হ'ব তোৰ প্ৰশ্নটোৰ পৰা আৰম্ভ হওক বাৰু ক্লাছটো সুধ কি প্ৰশ্ন সুধ চা আপুনি কওকচোন বাৰু গৰুবোৰ যে গছত উঠিব নোৱাৰে কেলৈ উঠিব নোৱাৰে বাৰু এইটো দেখোন বৰ সাংঘাতিক প্ৰশ্ন গৰু গছত উঠিব নোৱাৰে কেলৈ উঠিব নোৱাৰে এইটোতো মই এতিয়া কেলৈ উঠিব নোৱাৰে গৰু কেলৈ উঠিব নোৱাৰে এইটো মই নাজানিম নহয় এতিয়া ভাবিব লাগিব অকণমান ৰচোন চা ভাবক এইটো প্ৰশ্ন পুৰা ভাবক আপুনি নাই এইটো মই ভাবি থাকিলেও ন তই কচোন বাৰু কি হ'ব উত্তৰটো ক চা ময়ে কৈ দিছোঁ বাৰু শুনক কচোন বাৰু কি প্ৰশ্নৰ উত্তৰটো কি হ'ব শুনোচোন বাৰু চা গৰুৱে ঘাঁহ খোৱাৰ লগতে ফল মূলো খায় আপুনিতো জানে খাই কচোন বাৰু তাৰপিছত কি ঘাঁহ খোৱাৰ লগতে ফল মূলো খায় সেইটো কাৰণে যদি গৰুবোৰটো এৰি থোৱা থাকে গৰুবোৰে যদি গছত উঠিব পাৰিলেহেঁতেন গোটেই গছত লাগি থকা ফল মূলবোৰ গৰুবোৰে এৰি দিয়েতো গৰুবোৰ গছত উঠি খাই পেলাহেঁতেন মানুহলৈ একো নাথাকিলহেঁতেন সেইটো কাৰণে ভগৱানে গৰুবোৰক গছত উঠিব পৰা শক্তিটো নিদিলে হয় নেকি সেইটো উত্তৰ পালিগে ফুটুৱা উত্তৰ দিবলৈ আহিছ আৰু উত্তৰ নাপালি ফুটুৱা প্ৰশ্ন সুধিবলৈ আহিলি হ'ব আজিলৈ ছুটি যা স্কুল ঘৰলৈ যা ময়ো যাওঁ দেই হ'ব বাই আজি মোৰ মানে কাম আছে অলপমান মই সেইটো কাৰণে সোনকালে ক্লাছটো ছুটি কৰি দিছোঁ দেই চা হ'ব যাওক আমিও যাওঁ ব'ল আমিও যাওঁ ব'ল চাই গ'ল ব'ল